এই পৰিৱৰ্তনটো স্থবিৰ হৈ যাব, স্তব্ধ হ'ব বুলি আমাৰ বহুসকলে আজি ভয় কৰে। আগৰ সময়ত ভয় কৰিছিলে, বিপিএফৰ চৰকাৰৰ দিনত যিবিলাক দাদাগিৰি আছিলে, মানুহক ভয় ভীত কৰা ৰাজনীতিৰ কাৰণে ভয় কৰিছিলে। কেইদিনমান আগতে বিপিএফৰ নেতা এজনে আমাক দলক টাৰ্গেট কৰি কিছুমান কথা কৈছে আৰু তেখেতে কৈছে যে ইউপিপিএলৰ এটা সংকট আহি আছে বুলি কেনে। মই যোৱাকালি তেখেতক উত্তৰ দি কৈছো যে ইউপিপিএল দলৰ কোনো সংকট নাহে, বিটিআৰ অঞ্চলৰ ৰাইজৰ কোনো সংকট নাহে। যেতিয়ালৈকে ইউপিপিএলে চৰকাৰ গঠন কৰি থাকিব, ইউপিপিএলে চৰকাৰত থাকিব, তেতিয়ালৈকে বিটিআৰ অঞ্চলৰ ৰাইজৰ একো সংকট নাহে, দলৰ একো সংকট নাহে। এই কথাটো মই কৈছো। সংকটটো সেই সময়টো আছিলে যেতিয়া 17 বছৰ বিপিএফে শাসন কৰি আছিলে। এই সময়টোহে সংকটৰ সময় আছিলে। এই সময়ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, মানুহ কিডনাপ হৈছিলে, ধন দাবী হৈছিলে, মাৰপিট হৈছিলে, বিভিন্ন ধৰণৰ কৰাপচন হৈছিলে, কাম কাজবিলাক ঠিকমতে হোৱা নাছিলে। এই সময়হে বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে সংকটৰ সময় আছিলে। আজি বিটিআৰ অঞ্চলৰ সংকটৰ সময় নহয়, আজি বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে আনন্দৰ সময়। বিটিআৰ অঞ্চলৰ ৰাইজৰ এটা কল্পনা কৰিব পাৰা, এটা পৰিকল্পনা কৰিব পাৰা, শান্তি সম্প্ৰীতিৰ মাজত থাকি ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব পাৰা এটা ভাল পৰিৱেশ, ভাল সময় ঘূৰি আহিছে। 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ আগত আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে আজছে দিন আনে वाले है, ভাল দিন আহি আছে। তেতিয়া মানুহবিলাকে আমাৰ বিটিআৰ অঞ্চলত এই সময়ত বিপিএফৰ চৰকাৰ চলি আছে আৰু মানুহবিলাক কোনো বিশ্বাসত ল'ব পৰা নাছিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো কেতিয়াবা বিটিআৰ অঞ্চলত হ'ব পাৰে। কিন্তু 2020 চনত যেতিয়া বিপিএফে বিদায় ল'লে, আমাৰ বিটিআৰ অঞ্চলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা লেখীয়াকে আমাৰ অঞ্চলতো আছে দিন আহিল, ভাল দিন আহি গ'ল। এতিয়া বিটিআৰত শ্ৰীৰামপুৰ সমষ্টিৰ পৰা পৰ্বতজৰাৰ পৰা মাছবাটলৈকে এই 40টা সমষ্টিত দিনে নিশাৰ কোনো সময়তে ৰাইজে কোনো ভয় কৰিব নালাগে। মহিলাসকলৰ ৰাতি য'ত যাব বিচাৰে তাত যাব পাৰে, হস্পিটালতে হওক বা কিবা দোকান পোহাৰতে হওক, য'ত মন যায় তাতে যাব পাৰে। এটা সময়ত 5টা বজাত দোকান বন্ধ হৈছিলে, আজিকালি 9টা 10টা হ'লেও দোকান পোহৰ খোলা থাকে। মানুহ যাতায়াতত চাইকেল লৈ, মটৰচাইকেল লৈ চব অঞ্চলতে ঘূৰি থাকে। আজি খেতি বাতিও সুস্থভাৱে কৰিব পাৰিছে। আগতে আৰ্মি পুলিচৰ ডিষ্টাৰবেন্স, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস নাই, মৰম স্নেহ নোহোৱা হৈছে, সন্দেহ হৈছিলে। এই কাৰণে ভয়কে বজাৰত গৈছিলে, কাম কাজবিলাক মানুহে ভালকে কৰিব পৰা নাছিলে। যেতিয়া স্থায়ী শান্তি ঘূৰি আহিল, এতিয়া চবে ভালকে কাম কৰিব পাৰিছে। চবে মানে আজি ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িব পাৰিছে, খেতিয়কসকলে ভালকে খেতি কৰিব পাৰিছে, আমাৰ মহিলাসকলক সুৰক্ষিত এটা জীৱন পাবলৈ সক্ষম হৈছে। আজি সেল্ফ হেল্প গ্ৰুপৰ পৰা আদি কৰি যিসকলে ইণ্ডিভিজুৱেল লেভেলত ভূগোলিক শিল্পীৰ কাম কৰি আছে, এইসকলক খুব ভালকে কাম কৰিব পাৰিছে। গতিকে আপোনালোকে দেখিবলৈ পাইছে, যদি ৰাজনৈতিক নেতাসকলৰ মানসিকতা ঠিক হয়, ৰাজনৈতিক নেতাসকলে দূৰদৰ্শী হয়, ৰাজনৈতিক নেতাসকলে সমাজৰ কাৰণে কিবা চিন্তা কৰে, সমাজৰ প্ৰতি মৰম আৰু দায়িত্ব লৈ দায়বদ্ধতা থাকে, তেনেহ'লে এটা অঞ্চল পৰিৱৰ্তন কৰিব পাৰে। আজি সমগ্ৰ ভাৰতবৰ্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ নেতৃত্ব লৈ পৰিৱৰ্তন আনিছে, বিকশিত ভাৰত গঢ়াৰ কাৰণে এটা সপোন দেখিছে আৰু কাম আৰম্ভ কৰিছে, ঠিক তেনেধৰণে অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিকশিত অসম গঢ়াৰ কথা কৈছে, কাম কৰিছে। ইতিমধ্যে আমি বিটিআৰ অঞ্চলতো আমাৰ বিটিআৰ অঞ্চলখন বিকাশ কৰাৰ কাৰণে, উন্নয়ন কৰাৰ কাৰণে, স্থায়ী শান্তি কৰাৰ কাৰণে জাতি জনগোষ্ঠী চবে মিলি কাম কৰিব লাগিব। আমাৰ মাটি বাৰীৰ বহুত সমস্যা আছিলে, এই মাটি বাৰীৰ সমস্যাবিলাক আমি লাহে লাহে সমাধান কৰিলো। আমাৰ কৈৰাবাৰী অঞ্চলৰ বড়োসকলৰ, অসমীয়াসকলৰ, বঙালীসকলৰ, ৰাজবংশী বিভিন্ন জনগোষ্ঠীৰ, কৰণীয়া, বৰ্মন বহু জনগোষ্ঠীৰে মাটি বাৰীৰ সমস্যা আছে। কিন্তু এই মাটি বাৰীৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আজি ইউপিপিএল চৰকাৰে আমি কাম কৰি আছো। বিপিএফৰ সময়ত 17 বছৰত মাত্ৰ 15,000 পৰিয়ালৰ সমস্যা সমাধান কৰিব পাৰিছিলে। আমি 4টা বছৰ কাম কৰি প্ৰায় 3 লাখ পৰিয়ালৰ সমস্যা সমাধান কৰিলো। বিপিএফৰ দিনত 17 বছৰত মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা। আমাৰ সময়ত
আমি 4টা বছৰত 2,92,000 আজি কি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। তেনেকা বিভিন্ন কাম হ'ল। সেলফ হেল্প গ্ৰুপ সকলক আমাৰ চৰকাৰ অহাৰ লগে লগে আমি সহায় কৰিম বুলি কৈছিলো। আজি মাইনা চোৰাং আঁচনিৰ দ্বাৰা 10,000 সেলফ হেল্প গ্ৰুপক 25,000 কোটি টকা দিয়া হৈ গ'ল। ইয়াৰ বাহিৰে 5,000ক আমাৰ সেলফ হেল্প সকলে কৈছে মেল মিটিং কৰিবলৈ আমাক বিভিন্ন শেয়াৰ লাগে, বিভিন্ন ব্যৱস্থা লাগে। 5,000ক এই ব্যৱস্থা দিয়াৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিলো। আৰু 5,000 সেলফ হেল্প গ্ৰুপ আৰু কৈছে যে গাঁওবিলাকত বিয়া হয়, শ্ৰাদ্ধ হয়, আমাৰ বাচন বৰ্তন নাথাকে, গাঁওবিলাকত বহুত অসুবিধা হয়, টেন হাউচত পইচা দি থাকিব লগা হয়। 5,000 সেলফ হেল্প গ্ৰুপক আমি তেনেকুৱা মানে গাঁৱত লগা বস্তুবিলাক দিবৰ কাৰণে ঠিক কৰিলো। মানে 20,000 সেলফ হেল্প গ্ৰুপে ইতিমধ্যে আমাৰ পৰা সুবিধা পালে। আৰু 20,000 আছে, এই 20,000কো আমি বিভিন্ন সুবিধা দিবলৈ গৈ আছো। লাখপতি বাইদেউৰ আঁচনি পিএনআৰডি ডিপাৰ্টমেণ্টত চলি আছে। মহিলাসকলক আমাৰ বাইদেউসকলক লাখপতি বাইদেউ কৰাৰ কাৰণে আঁচনি চলি আছে। এই সকলক গাহৰি পালন, মুৰ্গী পালন, ছাগলী পালন বিভিন্ন আঁচনি তেখেতসকলক আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছো। আমাৰ খেতিয়কসকলক হাজাৰ হাজাৰ খেতিয়কক আমি বীজ দিয়াৰ লগতে তেখেতসকলৰ কাৰণে বিভিন্ন কাম ইতিমধ্যে কৰা হৈছে। 420টা ভিচিডিচিত এইবাৰ 420টা অৰ্গেনিক নাৰ্চাৰী আৰু অৰ্গেনিক ট্ৰেইনিং চেণ্টাৰ আমি কৰিবলৈ গৈ আছো। আমাৰ অঞ্চলত বহুত কেঞ্চাৰ বেমাৰ হৈছে। আজি সাৰ দিয়া, পেষ্টিচাইড দিয়া, ঔষধ দিয়া খাদ্যবিলাক খাই মানুহৰ দৈনন্দিন বেমাৰ বাঢ়ি আছে। এতিয়া অঞ্চলত যাতে এই সমস্যাৰ পৰা আমাৰ ৰাইজে উদ্ধাৰ হ'ব পাৰে, এই কাৰণে 420টা ভিচিডিচিত 420টা আমি এগ্ৰিকালচাৰ অৰ্গেনিক ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰিবলৈ গৈ আছো। বড়োলেণ্ড অঞ্চলত কোনো শিশু শ্ৰমিক যাতে থাকিব নোৱাৰে, চাইল্ড লেবাৰ, কোনো ল'ৰা ছোৱালী কম বয়সতে যাতে বিয়া নহয়, আৰু কোনো ল'ৰা ছোৱালী বেমাৰ হৈ যাতে মৃত্যুৰ মুখত পৰিব লগা নাই। এই কাৰণে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ বুলি এটা মিছন ওলাইছো। অহা 3 মাহত 420টা ভিচিডিচিত 420 জন মানুহ নিয়োগ কৰা হ'ব। আৰু তেখেতসকলে আমাৰ শিশুসকলৰ সমস্যা অধ্যয়ন কৰি এটা পলিচিলৈ আনিব বিচাৰিছো। আমাৰ মহিলাসকলৰ প্ৰত্যেকটা জনগোষ্ঠীত 25 জন শিক্ষিত মহিলাবিলাকক আমি নিয়োগ কৰিব বিচাৰিছো। অহা 3টা মাহত যে তেখেতসকলে নিজৰ নিজৰ জনগোষ্ঠীৰ মহিলাবিলাকৰ সমস্যাবিলাক মিটিং কৰি সেমিনাৰ কৰি এই তথ্যবিলাক ওলোৱা হ'ব। তাৰ পিছত আমি সকলো মহিলাসকলক সহায় কৰা হ'ব। এই 3 মাহত আমি যিসকল দিব্যাংগ, ফিজিক্যালি চ্যালেঞ্জ বুলি কোৱা হয়, যিসকলক আমি বিশেষভাৱে সক্ষম বুলি কওঁ, আমাৰ দাদা ভাইসকল প্ৰায় 27,000 বিশেষভাৱে সক্ষম লোক আছে বিটিআৰ অঞ্চলত। তেখেতসকলক ষ্টাডি কৰাৰ কাৰণে 120 জন মানুহ আমি নিয়োগ কৰিবলৈ গৈ আছো। আমাৰ অঞ্চলত প্ৰেছাৰ, সুগাৰৰ পৰা আদি কৰি কিডনি বিভিন্ন বেমাৰবিলাক, মেল নিউট্ৰিশ্যন আদি কৰি বিভিন্ন বেমাৰবিলাক হয়। 420টা ভিচিডিচিত 420 জন মানুহ নিয়োগ কৰিবলৈ গৈ আছো, যাতে প্ৰত্যেকটা ভিচিডিচিত কি বেমাৰ মানুহ হৈ আছে এইটো তথ্যটো ওলাব পৰা যায়। আৰু ইয়াৰ কাৰণে কাম কৰিবৰ কাৰণে বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে ভালকে যাতে জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে ইতিমধ্যে আমি ভিজন ডকুমেণ্ট ওলালো। এই ভিজন ডকুমেণ্টত বিটিআৰ অঞ্চলৰ 26টা জনগোষ্ঠীৰ অনাগত দিনত নিজৰ ভাষা, সংস্কৃতি, অস্তিত্ব লৈ কেনেকৈ জীয়াই থাকিব ইয়াৰ মিছন আৰু ভিজনটো কৰা হৈছে। আগত বিটিএফৰ দিনত দমন নীতি, দাদাগিৰি, ঠগ প্ৰবঞ্চনা, জুৱা, মদ, ভাঙেৰে চৰকাৰ চলালে। ইয়াৰ পিছত কিছুমানে বড়ো অনাবড়ো কৰিবলৈ বিটিআৰ অঞ্চলত আহিল। কিন্তু এই জনগোষ্ঠীবিলাক যে আগুৱাই নিব লাগে, এই প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, অস্তিত্ব ৰক্ষা কৰিব লাগে, ইয়াৰ কাৰণে একো কাম নকৰিলে। এই মাৰ্চ মাহৰ পিছত আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ নিজৰ ভাষা, সংস্কৃতি জীয়াই ৰখাৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠী আগুৱাই নিয়াৰ কাৰণে কিছুমান আঁচনি আমি ল'বলৈ গৈ আছো। মই আজি দীঘলীয়া কথা ক'ব বিচৰা নাই। চুৰিয়াবাৰী অঞ্চলত বহুত কাম কৰিব লগা আছে। আমাৰ 1100-1200 শতিকাৰে তাম্ৰেশ্বৰ দেৱালয় মই বহুত দিন আগৰ পৰা আহিম বুলি ভাবিছিলো। কমিটিয়ে মোক লগ কৰি আছিলে। আজি মই ইয়াত দৰ্শন কৰি আহিলো আৰু লগতে কমিটিৰ লগত আলোচনা কৰি আহিলো। তাত 1 কোটি টকাৰ বিবাহ ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে তেখেতসকলক মই কথা দি আহিছো। আমি ইয়াত মিটিং কৰি আছো। মই আগৰ পৰা এই ঘৰখন
ঠিকে আছে হিচাপে ভাবি পেলাই মই একো কৰিব বিচৰা নাছিলো কিন্তু আজি মিটিং কৰি আহি ৰাইজৰ অসুবিধাবিলাক দেখা পাই আছো আৰু এই ঘৰটো অলপ ভাঙি প্ৰায় একদম ভালকে কৰিবৰ কাৰণে খৈৰাবাৰী যেহেতু মিউনিচিপালিটি হৈ গ'ল ইয়াৰ কাৰণে এই অডিটৰিয়ামৰ কাৰণে 1 কোটি টকা দিয়া হ'ব যাতে অডিটৰিয়ামটো সুন্দৰকৈ নিৰ্মাণ কৰিব পৰা যায় খৈৰাবাৰী আমাৰ ইতিমধ্যে টাউন হৈ গ'ল আমাৰ মিউনিচিপালিটি হৈ গ'ল মিউনিচিপালিটি অফিসটো নিৰ্মাণ কৰাৰ কাৰণে খৈৰাবাৰী আমি 1 কোটি টকা সেংচন কৰিম চৰকাৰৰ পৰা যাতে মিউনিচিপালিটিৰ ভালকে কৰা হয় ইয়াত বহুত গাঁৱৰ ৰাস্তাবিলাক হোৱা নাই দলং কালভাৰবিলাক হোৱা নাই এইবিলাক আটাইবোৰ কাম কৰিবৰ কাৰণে পুনৰ মই প্ৰত্যেকটো ভিচিডিচিৰ লগত আলোচনা কৰিবলৈ আকৌ আহিম খৈৰাবাৰী কলেজক আমি যোৱাবাৰো ফান্ড দিছিলো এইবাৰো ফান্ড আমি ধৰিছো খৈৰাবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলতো আৰু যিমানখিনি স্কুল আছে ক'ত কি অসুবিধা আছে সুবিধা আছে এইবিলাক আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাম মই আজি এইখিনি কথা আপোনালোকৰ আগত কৈছো মানগোনাं ৰাইজবোৰ বিপিএফनि ইএম दङमोन नाथाय खैराबारियाव जेरैबायदि जौगानाय जानांगौ बेबायदि जौगानाय हाबाफारिफोरखौ बिथांमोना लायाखैमोन नङै बाङै खोथा बुंनानै बायदिसिना नाङै बाथ्राफोरखौ साननानै बुंनानै बिथांमोना समखौ बारहोबाय नाथाय दिनैनि समाव जों नायदों जे 40टा समस्थियावबो माखासे जौगानायनि हाबाफारिफोरा जाबाय खैराबारी समस्थियाव सुजित नार्जारी गिबि मुंख्लं बिथांनि मुङाव 1 कोटिनि अडिटरियाम अलरेडि हरनाय जाबाय खैराबारिया टाउनशिप अलरेडि जोंहा मिउनिसिपालिटिनि बे डिक्लेयार खालामनाय जाबाय आरो बिनि अफिस लुनायनि बाथ्राखौबो बुंदों লগতে এটা কথা যে ইয়াত যেটো আইবি আছিল এই আইবিটো জৰাজীৰ্ণ অৱস্থাত হৈ আছে এই কাৰণে খৈৰাবাৰী আইবিটো বহুত পুৰণি আইবি গতিকে খৈৰাবাৰী আইবিটো নিৰ্মাণ কৰাৰ কাৰণেও 1.5 কোটি টকা দিয়া হ'ব যাতে ভাল আইবি এটা নিৰ্মাণ কৰিব পৰা যায় গতিকে ইতিমধ্যে প্ৰায় 5 কোটি টকা মই আজি ঘোষণা কৰিলো ভাল হৈছে না বেয়া হৈছে ৰাইজ দৰকাৰ আছিল না নাছিল দৰকাৰ আছিল না নাছিল আছিল আচ্ছা মই হে কৈছো আপোনালোকে তো মোক কোৱা নাই মই নিজে কৈছো আপোনালোকক তো আগতে এপ্লিকেশন দি কামবিলাক হোৱা নাছিলে আমাৰ চৰকাৰৰ এপ্লিকেশন মিডিয়া কৰিও কাম হৈ আছে এপ্লিকেশন হোৱা লাচিনো খামানি জায়গা সিনে দङ दा नंखायनो गोलाव बाथ्रा बुंनो सानाखै फैबाय थानाय बिसायख'थियाव मानगोनां रायजो राजा नोंथांमोन जेरैबायदि बड'लेण्डनि गोरोबथा बिटिआर गोरोबथा जालांबाय दिनै शान्ति फैबाय बयबो हारि माहारि लोक दिनै जों ओंखारदों मोजां मोनसे समाज दानो मोजां मोनसे जौगानाय ओनसोल दानो थाखाय बेवहाय जाहाथे खैराबारिया फासयनानै थाया दा नंखायनो फैगौ बिसायख'थियाव जोंनि जाय बिजाथि जागोन सोरबा सासे मोजां मानसियानो बिजाथि जागोन जायानो जाया मानो जोंनि माहारिनि रायजो राजाफ्राबो खौसे जानानै बिपिएफनि नङै बाङै खोथाफोरखौ खोनासङा जासे जाहाथे इउपिपिएलनिनो सासे मोजां बिजाथि देरहाहोनो हायो बेखौ नोंथांमोना खौसे जानानै खामानि मावनांगोन हागोन ना हाया रायजोफोर हागोन ना हाया हायो आइजोफ्राथ' बिराद बुरजा फैदों आइजोफ्रानो गुबै शक्ति दिनै हारिया जौगानांगोन सोलोंथाइनिफ्राय लानानै रांखान्थि समाजखान्थि फारफ्रोमबो बिथिङाव जोङो जौगानांगोन थांनाय समाव गोबां जाहोनाव खामानिफोरखौ मावाखैमोन आगोलनि दैदेनगिरिफ्रा मावनो नाजायाखैमोन सोरबा हयथ' बुजियाखैमोनबो दिनै मोजां थासारि फैनायाव जोङो थानसालि लुनायनिफ्राय लानानै गासैबो हाबाफारिफोरखौ गथि मावनो आखायाव लादों दा खैराबारियाव स्कुलनिफ्राय लानानै इउएन एकाडेमिनिफ्राय लानानै बाथौ थानसालिनिफ्राय लानानै गोबां जेंना दङ बे गासैबो जेंनाखौ मोनसे फोस्रांनांगोन आरो बिनि थाखाय सासे मोजां दैदेनगिरि जोंनो नांगोन आं बयनिसिमबो खुलुमनाय आरो सिबिनायखौ बावहरबाय दिनै दुलाराय बर' फरायसा आफादाव गोबाव सम खामानि मावनानै फैनाय धरणी बर' बिथाङा माखासे लोगोफोरजों जोंनि हान्जायाव दिनै जइन जागोन आरो खैराबारि ब्लक कमिटिया बिथांनि जइन जानाय बिथांनि टीमा जइन जानायनि उनाव आरोबाव गोख्रों जागोन दा गोबां हारिनि मानसिफ्रा जगाजग खालामबाय थादों आरोबाव खैराबारियाव गोबां मानसिया जइन जाबावगोन दा बेनिखायनो फैगौ सेप्तेम्बर दानाव बिसायख'थिया जागोन दा रायजोफ्रा जाहाथे एबारावबो गोरोन्थि खालामा गोनो गोथो साना मालायनि बाथ्राफ्रा बानसावनाय एबा नंखाय बाथ्राफ्रा बुंनायाव बेवहाय जाहाथे रावबो गोरोन्थि सानालासिनो मोनसे गोथों लामाजों आवगायलांनो हायो बेखौनो खावलायनानै बयनिसिमबो आंनि गोसो गोरबोनि साबायखर बावनानै आंनि बुंनायखौ बेवहायनो फोजोबबाय गोजोन्थों।